গুড ইভিনিং, মই ডক্টৰ দীপাংকৰ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ লগত পাইলছ বা হিমৰইড বা অসমীয়াত যিটো কেঁচুমূৰীয়া বা অৰ্শ বুলি কয়, তো সেনেকুৱা ৰোগ হ'লে বা সেইটো ৰোগ হ'লে কোনবিলাক খাদ্যবস্তু আমি খাব পাৰোঁ, কোনবিলাক খাব নোৱাৰোঁ, বা তেনেকুৱা ঘৰুৱাভাৱে কৰিবলগীয়া কিবা তেনেকুৱা ডুজ বা ডোনটছ তেনেকুৱা কিবা আছে নেকি, সেই বিষয়ে অকণমান ডিছকাশ্যন কৰিব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে মন দি শুনিব আৰু এই টিপছকেইটাই আপোনালোকক কিছু ক্ষেত্ৰত হ'লেও হেল্প কৰিব। ডায়েটৰ ভিতৰত ক'ব গ'লে নাম্বাৰ 1তে আপোনালোকে স্পাইচি বস্তু এভইড কৰিব লাগে। আৰু স্পাইচি বস্তুৰ ভিতৰত যিবিলাক আৰ্টিফিচিয়েল স্পাইচি মানে স্পাইচেছ থাকে, স্পেচিয়েলি ৰেড চিলিজ বা এনি কাইণ্ড অফ মছলা, মিট মছলা, তাৰপিছত কাৰী মছলা, এনেকুৱা টাইপৰ আৰ্টিফিচিয়েল বা পেকেজড স্পাইচেছবিলাক একেবাৰে এভইড কৰিব। আদা, নহৰু, পিঁয়াজ খাব পাৰে। কেঁচা জলকীয়া বা ভোট জলকীয়া এইবিলাকো আপোনালোকে টোটেলি এভইড কৰিব। লগতে জালুকো আপোনালোকে এভইড কৰিব। নেক্সট, ডিপ ফ্ৰাইড ফুড আইটেমছ থাকে, যেনেকৈ চিঙৰা বা ভুজিয়া, পকোৰা, চিকেন ডিপ ফ্ৰাই, এই কাইণ্ড অফ মানে খুব ডিপলি ফ্ৰাই কৰা বস্তু আপোনালোকে এভইড কৰিব। খাদ্যবস্তুৰ তেলৰ পৰিমাণটো কমাব বা কম তেলতীয়া খাদ্যবস্তু গ্ৰহণ কৰিব। নেক্সট, যিবিলাক ৱেষ্টাৰ্ণ আৰু নৰ্থ ইণ্ডিয়ান ফাষ্টফুড আইটেমছ থাকে, সেইবিলাক আপোনালোকে প্ৰায় এভইড কৰিব টিল দ্য ৰিকভাৰী অফ দ্য চিমটমছ। যদি আপোনালোকে কিবা তেনেকুৱা সহজতে বনাই কিনে খোৱা খাদ্যবস্তু খাব বিচাৰে, তেতিয়াহ'লে আমাৰ অসমীয়া কুজিনতে তেনেকুৱা থাকে। স্পেচিয়েলি পিঠাবিলাক, টেকেলি পিঠা হওক, পানী পিঠা, খলা পিঠা, বা জলপান থাকে, আখৈ, মুড়ি, চিৰা, ঠিক আছে, পনি ধান, এনেকুৱা টাইপৰ বস্তুবিলাক আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু ইয়াতে এনেও ফাইবাৰ কণ্টেণ্টটো বেছি হয়, ত' মাছ হেল্ডিয়াৰ অপশ্যন বা মাছ হেল্ডিয়াৰ ছাবষ্টিটিউট। চাউথ ইণ্ডিয়ান ইভেন কিছুমান মানে ফাষ্টফুড আইটেমছ থাকে, যেনেকৈ উত্তাপাম, সেইবিলাকো তেনেকৈ আপোনালোকে ব্ৰেকফাষ্টত বা ইভিনিং স্নেক্সৰ সময় তেনেকৈ গ্ৰহণ কৰিব পাৰে, ইনষ্টেড অফ ৱেষ্টাৰ্ণ এণ্ড নৰ্থ ইণ্ডিয়ান ফাষ্টফুড আইটেমছ। মাছ, মাংস, কণী এইকেইটা বস্তু টিল দ্য ৰিকভাৰী অফ দ্য চিমটমছ, মানে যেতিয়ালৈকে আপোনালোকে আৰোগ্য হোৱা নাই তেতিয়ালৈকে এভইড কৰিব। আৰু ভাল পাই যোৱাৰ পিছতো আপোনালোকে মঙহ খালে ৰেড মিটটো এভইড কৰিব। ব্ৰইলাৰ চিকেনটো কমাই খাব পাৰে। ভাল অপশ্যনটো হ'ল যিটো লোকেল চিকেন থাকে, আৰু সেইটোও তেনেকৈ সপ্তাহত এদিন বা দুসপ্তাহত এদিন বা দুসপ্তাহত দুদিন তেনেকৈ আপোনালোকে গ্ৰহণ কৰিব পাৰে। কণী আৰু মাছ এইকেইটাও টোটেলি এভইড কৰিব যেতিয়ালৈকে চিমটমবিলাক আৰোগ্য হোৱা নাই, আৰু আৰোগ্য হোৱাৰ পিছত তেনেকৈ আপোনালোকে ল'ব পাৰে। কণীটো হোল এগটোৱে ল'ব পাৰে, মানে এলবুমিন মানে হোৱাইট পৰ্চনটো আৰু কুহুমৰ সৈতে। আৰু মাছৰ ভিতৰত আপোনালোকে ৰৌ, ভকুৱা, কাৱৈ, পুঠি, গৰৈ, মোৱা মাছ, কুচিয়া, মাগুৰ এইবিলাক আপোনালোকে ল'ব পাৰে। চিতল, ইলিচ, বৰালি বা মিছা মাছ এইবিলাকো আপোনালোকে খাব পাৰে, কিন্তু আৰোগ্য হোৱাৰ পিছত। মিল্ক আৰু মিল্ক প্ৰডাক্টছো আপোনালোকে এভইড কৰিব। যেতিয়া আপোনালোকৰ পাইলছ বা ফিচাৰ হৈ থাকে, তেতিয়া লেক্টোজ বা গাখীৰ বা গাখীৰৰ পৰা বনোৱা বস্তু, মানে এক্সেপ্ট যিটো দৈ বুলি কয় সেইটো আৰু বাটাৰ মিল্ক, এইখিনিক বাদ দি কেনে বাকীবোৰ এভইড কৰিব। কাৰণ গাখীৰতো তেনেকৈ লেক্টোজ থাকে, আৰু পাইলছ বা ফিচাৰ হোৱাৰ এটা অন্যতম কাৰণ বা মেইন কাৰণেই হৈছে কনষ্টিপেশ্যন। আৰু বহুত মানুহৰ লেক্টোজ মানে গাখীৰ আৰু গাখীৰৰ প্ৰডাক্টত থকা লেক্টোজ পেটত ভালকৈ হজম নহয়, আৰু তেওঁলোকৰ তেনেকৈ কনষ্টিপেশ্যন হয়। কনষ্টিপেশ্যন হৈ কিনে তেওঁলোকৰ পাইলছটোৰ চিমটমছবিলাক আৰু বেছি কণ্ট্ৰিবিউটেড হ'ব পাৰে। তো সেইটো কাৰণে আপোনালোকে এভইড কৰিব। কাৰ্ড এণ্ড বাটাৰ মিল্ক ইউ কেন টেক। দালি বেছিকৈ খাব, দালিত ফাইবাৰ থাকে, যথেষ্ট ফাইবাৰ থাকে, চ' দালি আপোনালোকে খাব পাৰে। সলাই সলাই দালি খাব পাৰে, মুগৰ দালি, মচুৰ দালি, বা ইভেন ৰাজমাহ, বুটৰ দালি, এইবিলাক আপোনালোকে তেনেকৈ খাব পাৰে। ইভেন মাহৰ দালি, ঘৰুৱা মচুৰ দালি, এইবোৰ আপোনালোকে গ্ৰহণ কৰিব পাৰে। ভেজিটেবলছ বুলি ক'লে ভেজিটেবলছৰ ভিতৰত খাবই পাৰে বেছিভাগ ভেজিটেবল। সেইবিলাকত এনেও ফাইবাৰ বহুত থাকে, আৰু যিমানে আপোনালোকে ফাইবাৰ বেছি খাব সিমানে পায়খানাটো ঢিলা হ'ব, আৰু পায়খানা ঢিলা হ'লে সি স্মুথলি এনেল
মানে কেনেলেদি তেনেকৈ পাছ হৈ যাব আৰু আপোনালোকৰ পাইলছৰ চিমটমছবিলাক তেনেকৈ উদগনি নোযোগায়। তো ট্ৰিটমেণ্ট ৰিজিমৰ ভিতৰত পাইলছ বা ফিচাৰ হ'লে ট্ৰিটমেণ্ট ৰিজিমৰ ভিতৰত থাকেই আপোনালোকৰ ষ্টুলটো যিমান পাৰে ছফ্ট কৰি ৰাখিব। তো ষ্টুল ছফ্ট তেতিয়াহে হ'ব যেতিয়া ষ্টুলত মানে বেছি পৰিমাণৰ ফাইবাৰ থাকিব। চ' ভেজিটেবলৰ ভিতৰত তিতা কেৰেলা, ধুন্দুলি, জিকা, জাতিলাও, কুন্দুলি, ভেন্দি, কলডিল, পচলা, শাকবিলাকৰ ভিতৰত ভেদাইলতা, নৰসিংহ বা আমাৰ বাৰীতটো এনেকৈ আগতে আমাৰ বাৰীত তেনেকৈ শাক থাকেই, এতিয়াও থাকে গাঁৱৰ ঘৰবিলাকত বিভিন্ন ধৰণৰ শাক যিবিলাক যথেষ্ট মানে প্ৰাকৃতিক মানে খুব গুৰুত্বপূৰ্ণ উপাদানেৰে পৰিপুষ্ট, যেনেকৈ ব্ৰাহ্মী শাক, হেলচি শাক, দুৰুম শাক, চুকা শাক, লফা শাক, মেথি শাক, পালেং শাক, লাই শাক, ঢেকীয়া, কলমৌ, বাঁহগাজ এইবিলাক আপোনালোকে খাব পাৰে। এইবিলাকত ফাইবাৰ মানে এবাণ্ডেণ্টলি থাকে। ফ্ৰুটছ, ফলৰ ভিতৰত সাধাৰণতে অমিতাটো ভাল, কলো ভাল, কলোটো ফাইবাৰ থাকে। বেল মানে যিটো উড এপল বুলি কয়, বেলতো ফাইবাৰ যথেষ্ট থাকে, খাব পাৰে। শিলিখা, তৰবুজ, কমলা, মৌচুমী এইবিলাক আপোনালোকে খাব পাৰে, এইবিলাকত যথেষ্ট পৰিমাণে ফাইবাৰ থাকে। কিন্তু এটা কথা মন কৰিব, যদি কোনোবা পাইলছ বা এনেল ফিচাৰৰ ৰোগীৰ পাইলছ আৰু ফিচাৰৰ লগতে তেওঁলোকৰ খুব হাইপাৰ এচিডিটি বা পেটত খুব গেছ বা খুব মানে কিবা GERD মানে গেষ্ট্ৰ'ইচ'ফেজিয়েল ৰিফ্লাক্স ডিজিজত ভুগি আছে, তেতিয়াহ'লে আপোনালোকে টেঙা ফলবিলাক এভইড কৰিব, কাৰণ সেইবোৰত চাইট্ৰিক এচিড থাকে আৰু আপোনাৰ পেটৰ এচিডিটিটো বঢ়াই দিয়ে। বাকী আপোনালোকে নেক্সট বুলি ক'লে ময়দাৰ বস্তু এভইড কৰিব পাৰে। ব্ৰাউন ব্ৰেডটো খাব হোৱাইট ব্ৰেডৰ জেগাত, আৰু ব্ৰাউন ৰাইচটো গ্ৰহণ কৰিব পাৰে হোৱাইট ৰাইচৰ জেগাত, কাৰণ ব্ৰাউন ব্ৰেড আৰু ব্ৰাউন ৰাইচত ফাইবাৰৰ কণ্টেণ্টটো যথেষ্ট বেছি থাকে হোৱাইট ব্ৰেড আৰু হোৱাইট ৰাইচতকৈ। এলকহল নাখাব, স্মকিং, চিগাৰেট শুড বি প্ৰহিবিটেড। লগতে চিউইং বেটেল নাট আৰু গুটকা, মানে বেটেল নাট মানে তামোল, পাণ বা গুটকা, চাধা, নিকোটিন এনেকুৱা জাতীয় সামগ্ৰী আপোনালোকে পৰিহাৰ কৰিব, এইবিলাকৰ মানে ব্যৱহাৰ একেবাৰে নকৰিব। ডুজ এণ্ড ডনছৰ ভিতৰত আপোনালোকে পায়খানাত গ'লে যেতিয়াই মানে আৰ্জ আহে ব্ৰেইনত, তেতিয়া পায়খানা কৰিব যাব বা লেট্ৰিনত যাব, সেইটো কেতিয়াও মানে পষ্টপন নকৰিব। আৰু পায়খানাত গ'লে যদি আপোনালোকৰ মানে পায়খানা মানে ষ্টুল তেনেকৈ পাছ পাও নাই, বহুত টাইমলৈকে বহুতে সেনেকৈ বহি থাকে, সেইটো বহি থকাটো বেয়া হয়, কাৰণ অলৰেডি আপোনালোকৰ পাইলছ হৈছে মানে কি ভেইনবিলাক মানে সেই ৰেক্টাম আৰু এনাছৰ এৰিয়াখিনিত থকা ভেইনবিলাক অলৰেডি মানে swollen, engorged হৈ আছে। গতিকে যিমানে বহি থাকিব আপোনালোকৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ এটাও থাকে, সেইটোৰ পৰা আকৌ swollenটো আৰু বেছি এক্টিভেট হ'ব পাৰে। তো সেইটো কাৰণে আপোনালোকে বহি থাকিব নালাগে, ষ্ট্ৰেইনিং কৰিব নালাগে। বহুতে পোকটো নোলোৱা হিচাপে বা পায়খানাটো নোলোৱা হিচাপে তেওঁলোকে ষ্ট্ৰেইন কৰে, বল দিয়ে, সেইটো কৰিব নালাগে। সেইটো কৰিলেও পাইলছৰ মানে যিখিনি swollen ভেইন থাকে সেইখিনি আৰু বেছিকৈ ফুলি চিমটমবিলাক আৰু বেছিহে ৱৰ্চেনিং হ'ব পাৰে, তো সেনেকুৱা নকৰিব। টয়লেট চিটত সাধাৰণতে মোৰ দেন 6-7 মিনিটছ মানতকৈ বেছি তেনেকৈ বহি থাকিব নালাগে। আৰু আপোনালোকে পায়খানাত কৰিব যোৱাৰ আগতে, যদি পাইলছ আৰু এনেল ফিচাৰৰ ৰোগী হয় তেওঁলোকক মই কৈছোঁ, পায়খানা কৰিব যোৱাৰ আগতে কেষ্টৰ অইল থাকে, পিয়'ৰ কেষ্টৰ অইলৰ 5 ড্ৰপ বা 6 ড্ৰপ তেনেকৈ আপোনালোকে এনাছত তেনেকৈ লগাই দিব পাৰে। আৰু পায়খানা কৰি উঠাৰ পিছত মানে ক্লিনিং কৰাৰ পিছত যিটো হোৱাইট পেট্ৰলিয়াম জেলি থাকে, যিটো আমি ভেচলিন বুলি কওঁ, সেই ভেচলিন তেনেকৈ অলপমান তেনেকৈ পায়খানাৰ গুজ্জদাৰ মানে এনাছত তেনেকৈ লগাই দিব পাৰে। এইটোৰ পৰা আপোনালোকৰ কিবা যদি মানে কাটছ বা এনি কাইণ্ড অফ স্প্লিট স্কিনত আৰু তেনেকুৱা হোৱাৰ সম্ভাৱনা থাকে, সেইখিনি মিনিমাইজড হয়। অফিচত থাকিলেও বহুত মানুহে তেনেকৈ বহি থাকে কনষ্টেণ্টলি, স্পেচিয়েলি পাইলছৰ ৰোগী মই উদ্দেশ্য কৰি কিনে কৈছোঁ, বহি থাকিব নালাগে। যদি কনষ্টেণ্টলি তেনেকৈ বহা জব থাকে, মাজে মাজে অকণমান উঠি আপোনালোকে অকণমান ষ্ট্ৰলিং কৰিলে, অলপমান ঘূৰিলে, ঠিক আছে, ঘূৰি কেনে আকৌ তেনেকৈ চিটত বহিলে, বা লং টাৰ্ম ড্ৰাইভিং কৰা মানুহবোৰৰ স্পেচিয়েলি ড্ৰাইভাৰবোৰৰো তেনেকৈ পাইলছৰ অসুখটো যথেষ্ট হোৱা দেখিব পোৱা যায়। সেইটো এটা মানে কণ্ট্ৰিবিউটিং কাৰণ থাকে, মানে লং টাইম বহি থাকে, তো সেইটোও তেনেকৈ চিমটমবিলাক এট্ৰিবিউট কৰিব পাৰে। তো আপোনালোকে মাজে মাজে তেনেকৈ গেপ লোৱাটো উচিত।
তাৰ লগতে আৰু এটা কথা মই ক'ব লাগিব, সেইটো হৈছে চিটছ বাথ। চিটছ বাথটো আপোনালোকে চাগে নাম শুনিছে। চিটছ বাথটো সাধাৰণতে যেতিয়া পাইলছ আৰু এনেল ফিচাৰৰ চিমটমবিলাক মানে বহুত বেছি মানে খুব মানে হাই গ্ৰেড চিমটমছ আছে, খুব পেইন হৈ আছে, খুব চুৱেলিং হৈ আছে, ভালকৈ বহিব পৰা নাই, ভালকৈ আপোনালোকে মানে দৈনন্দিন এক্টিভিটিছবিলাক কৰিব পৰা নাই, তেনেকুৱা চিটুৱেশ্যনত আপোনালোকে চিটছ বাথ ল'ব পাৰে। সেইটো ডেইলি 3 times to 4 times কৰি কেনে ল'ব। আৰু সৰু গামলা থাকে, তাত অকণমান তেনেকৈ গৰম পানী দিব। গৰম পানী বুলি ক'লে ধৰক 101, 102, ঠিক আছে, এনেকুৱা মানে ডিগ্ৰী ফাৰেনহাইটৰ তেনেকুৱা পানীত তেনেকৈ আপোনালোকে বহিব পাৰে 15 পৰা 20 মিনিটমান, তেনেকৈ ডেইলি 3 বা 4 বাৰ কৰিব পাৰে। আৰু সেইটো কৰিলে এনেল যিটো স্ফিংষ্টাৰিক মাছল থাকে সেইটো ৰিলেক্স হয়, লগতে ব্লাড ফ্ল'টো বাঢ়ে, আৰু কিবা তেনেকুৱা চুৱেলিং থাকিলে, কিবা স্কিনত টিয়াৰ বা স্প্লিট থাকিলে সেইবিলাক তেনেকৈ জল্দি হিল হয়। তো একো দিব নালাগে, অকল সুদা গৰম পানীতে আপোনালোকে তেনেকৈ বহিলে, আৰু সেইটো যদি আপোনালোকে ডেইলি 3 বাৰ 4 বাৰ কৰি কেনে কৰে, ডেফিনেটলি চিমটমখিনি আপোনালোকৰ বহুতখিনি কমিব। আৰু মই পাইলছৰ ৰোগীবিলাকক এইটোৱে কওঁ, আপোনালোকে এই ডায়েটখিনিৰ মানে মেইন ক্ৰাক্স বা মেইন যিটো মানে মূল মন্ত্ৰ হ'ল, সেইটো হ'ল ননভেজখিনি এটলিষ্ট মিনিমাম ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰাৰ প্ৰথম মাহটো ননভেজটো কমপ্লিটলি এভইড কৰিব লাগে। তো আশা ৰাখিছোঁ এই সৰু সৰু টিপছখিনি আপোনালোকক হেল্প কৰিব। ইয়াৰ উপৰিও যদি আৰু কিবা আৰু কৰিবলগীয়া থাকে, মই নেক্সট ভিডিঅ'ত তেনেকৈ মনত কৰি কেনে ক'ব কাৰণে চেষ্টা কৰিম। আপোনালোকৰ কিবা ডাউটছ, কুৱেৰিজ থাকিলে আপোনালোকে লিখিব পাৰে কমেণ্ট ছেকশ্যনত। থেংক ইউ ছ' মাছ।